তো গাইছ আমি আজি যাবলৈ ওলাইছোঁ কুজুলি বিললৈ আমি খানা খাবলৈ। আমি যাম এতিয়া, চাই থাকক। আমাৰ বহুত যাব ইয়াৰ পৰা, চাই থাকক আপোনালোকে। মই দেখুৱাইছোঁ সম্পূৰ্ণ ফুটেজ। এতিয়া বাইকখন ওলালোঁ আগতে, এনেকৈ বাইকখন ওলাই লৈ আমি যাবলৈ ওলাইছোঁ, চাই লওক। বাইকখন ওলাই লৈ আমি যাম এতিয়া। এনেকৈ মানে মোৰ মানে দুৱাৰ মুখতে কিবা ড্ৰেইন বনাইছে চৰকাৰে, তাৰ বাবে অলপ অসুবিধা হৈছে। আমি এনেকৈ লাহে লাহে যাব লাগিব এইখিনি, তাৰপিছত বাহিৰত ধুনীয়াকৈ যাব পাৰিম। চাই লওক, আপোনালোকক দেখুৱাইছোঁ মই। আহক আপোনালোকে, দেখুৱাইছোঁ আপোনালোকক কি ধৰণে আমি যাওঁ, চাই লওক। আমি যাম এতিয়া, যাবলৈ আৰম্ভ কৰিছোঁ। কৃষ্ণ আহিলোঁ। তো গাইছ আমি পিকনিকলৈ যাব লৈছোঁ। যিহেতু পিকনিকলৈ যাওঁ, আমাৰ মোৰ চিনাকি যাব মোৰ লগৰ। এয়া হ'ল আমাৰ তৰণী দাস, এয়া হ'ল ৰবীন দাস, এয়া আমাৰ গাঁৱৰ ডিজেন, আৰু এই গুণেশ্বৰৰ বাপ যাব একেলগে। চাই লওক, আপোনালোকক মই দেখুৱাইছোঁ সম্পূৰ্ণ ফুটেজ। থেংক ইউ। এইবোৰ আমাৰ এই বিলৰ এৰিয়া, গৰজান বিলৰ এৰিয়া মাজতে পৰে। আমাৰ গৰজান বিলৰ ভিতৰত এখন বৰ ডাঙৰ বিল আছিল, কুজুলি বিল। নদীৰ পানী মানে বানপানী আহি আমাৰ এই বিলখন পোত যায়, বহুত ঠাই মাৰি পেলালে। তাৰপিছত অসম চৰকাৰে আহি এইবিলাক খান্দি দিছে। ইয়াতে ডাঙৰ ডাঙৰ মাছ পোৱা যায়। খুব মানে ভাল এৰিয়া হয়। ইয়াতে পিকনিকলৈ আহিব পাৰিব আপোনালোকে সকলোৱে। আহি ইয়াত পিকনিক গাড়ী ৰখা ঠাই আছে, আৰু খুব ধুনীয়া ঠাই। আহক আপোনালোকে ইয়ালৈ। এই আহিবলৈ আমাৰ যে গৰজান বিলৰ যিবিলাক তাৰমানে মাছ বেপাৰী আছে, তেওঁলোকে সকলোৱে লগ লাগি আমি এটা ইউনিয়ন বনাইছোঁ। আমি এই ইউনিয়নৰ ভিতৰত আমি গোটেইবিলাক আজি জমা হৈছোঁ আজি পিকনিকৰ কাৰণে। আজি 1 জানুৱাৰী হয়, 26 বছৰ। আমি গোটেইবিলাক আমি সাক্ষাৎ কৰি দেখুৱাইছোঁ আপোনালোকক। আমাৰ এজন প্ৰধান আমাৰ মাছ বেপাৰী, তেওঁ কিবা ক'ব, আপোনালোক শুনি লওক। হয়, আমি খানা খাৱাৰ কাৰণে আজি বিলুক আছোঁ, পথাৰক আছোঁ। এতিয়া গোটেই বেপাৰীগিলাকে লগ লাগি আমাৰ এই ৰান্ধনি ৰান্ধি আছে। আমি অলপ সহায় বহি আছোঁ আৰু। আপোনালোকে কি কয় নাজানো আৰু। আপুনি কি ক'ব? মই নকালি হ'ব, কিবা ক'বি না? আমাৰ এইজন হ'ল আমাৰ বাক্তিয়া মাছ বেপাৰী সন্থাৰ আমাৰ ইউনিয়নৰ আমাৰ সম্পাদক। তেওঁ কিবা ক'ব, আপোনাক চাই লওক। নমস্কাৰ। আমি আজি প্ৰত্যেক বছৰ এনেকৈ খাই আছোঁ। অইন বছৰ এই বছৰো আমি 1 জানুৱাৰীত অসম বাক্তিয়াৰ মাছ বেপাৰী সন্থাই এটি প্ৰীতি ভোজ খাওঁ। সেয়ে আজি সকলোৱে লগ লাগি আজি আমি বেপাৰবিলাক বাদ দি আৰু সকলো বেপাৰীগিলাই আজি এটা প্ৰীতি ভোজ কৰোঁ। সেয়ে আমাৰ বিশেষ একো নাই আৰু। কিবা খাওয়া গিলাস না ভাবছি
সদস্য ব্যক্তিক মোৰ বিনম্ৰ অনুৰোধ আমাৰ গোটেইখিনি লগ লাগি কেনে লাগছে ৰাতিপুৱা একেলগে দেখা দেখি হওঁ আজি এনেকে দেখা দেখি হৈছো কেনে লাগছে ইয়াৰ প্ৰতি ধৰিলেও কাৰোবাৰ 10 টকা গৈছে 20 টকা গৈছে সেইটো বাইন কৰি লাভ নাই গতিকে এনেদৰে আগন্তুক দিনতো যাতে আমি এনেকে এসাঁজ খাব পাৰো ইয়াৰ প্ৰতি কামনা কৰি প্ৰভুৰ চৰণত চিন্তা কৰি গতিকে এটা আশীৰ্বাদ দিয়ক ৰবীন দাস আমাৰ ৰবীন দাস আজি গুজৰি বিলত আমাৰ খানা খোৱা হৈ গ'ল আমাৰ বাক্তিয়া বেপাৰী সন্থাৰ এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া আমাৰ সামৰিলে গোটেইবিলাক আমাৰ এতিয়া যাবলৈ ওলাইছোঁ আমি আমাৰ আল্টিমেটলি খানা হৈ চেছ এতিয়া আমি বাই বাই আমি যাবলৈ ওলাইছোঁ ৰাখিলোঁ হয় যা বাই বাই Welcome to NC Music World. Bluetooth mode.